Hi guys, welcome back to my YouTube channel. আজি আমি গৈ আছো 200 বছৰতকৈ অধিক পুৰণি গছ এডাল চাবলৈ। আমি ক'ত যাই আছো কেনেকৈ গৈ আছো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ বুলক আৰু আমাৰ লগত এটা এনেকুৱা ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজেৰে আমি গৈ থাকোঁ। তো গাইজ আমি আহি পালোঁ মোটামুটি আৰু অলপ আছে আৰু তো চাই থাকক পালোৱে আৰু ফাইনালি আমি আহি পালোঁ জালিঘাটা কলিবাৰী থান। ইয়াত আমি পিংকু আছে মোৰ লগত। এই ধূপচাকিখিনি লৈ ল'লোঁ আমি। এতিয়া আমি প্ৰৱেশ কৰিম জালিঘাটাৰ থান। মুখ্য গেট পালোঁ আমি। ওম নমঃ শিৱায়। আমি মন্দিৰৰ ভিতৰ পালোঁ। আমি এতিয়া গছডালৰ কাষলৈ আমি আগুৱাই যাই আছোঁ আৰু আমি চবখিনি কথা জানি ল'ম ইয়াৰ পৰা। ধূপচাকিখিনি জ্বলাই ল'ম ইয়াত। এইটো হৈছে এটা মন্দিৰ। আমি ধূপচাকিখিনি জ্বলাই লওঁ, তাৰপিছত আমি সকলোখিনি কথা জনাই আছোঁ আপোনালোকক আৰু দেখুৱাই আছোঁ। আমাৰ ফাইনেলি আমাৰ ধূপচাকি লগোৱা হৈ গ'ল। এতিয়া আমি মন্দিৰটোৰ সবিশেষ জানি লওঁ। তো গাইজ এইটো মন্দিৰৰে পুৰোহিতজনে মোক এই গছডালৰ বিষয়ে ৰহস্য অকণমান কৈ দিব। কৈ দিয়ক। নমস্কাৰ। এই থানখনৰ নাম হৈছে কলিবাৰী শিৱ থান। ইয়াত এডাল প্ৰকাণ্ড ধূপগছ আছে আৰু এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় বৃহত্তম গছ। ইয়াৰ বয়স আনুমানিক 210 বছৰ আৰু এই গছজোপাক লৈয়ে এটা শিৱ মন্দিৰ স্থাপন কৰা হৈছে। আৰু এই মন্দিৰত যোনে সেৱা শুশ্ৰূষা কৰে মনৰ কামনা পূৰ্ণ হয়। এনেদৰে এই মন্দিৰত দূৰ দূৰণিৰ পৰা ভক্তবান ৰাইজ আহি সেৱা শুশ্ৰূষা কৰে। ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ। আপুনি মন্দিৰটোৰ কিছু কথা সোঁৱৰাই দিয়াৰ বাবে। তো গাইজ এইডালে হৈছে 210 বছৰ আনুমানিক আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মানে প্ৰথম আৰু এছিয়াৰ ভিতৰত দ্বিতীয় দীঘল গছ, ডাঙৰ গছ। তো আপোনালোকক এইবোৰ দেখুৱাই আছোঁ মই। এই গছডালৰ নাম হৈছে, দেউজনে কৈছে এই ধূপ গছ। এই গছডালৰ নাম হৈছে ধূপ গছ। তো গাইজ এইডালে হৈছে সেইডাল গছ। চাওক না কি বঢ়িয়াকৈ এইবিলাক শিপাবিলাক আহি গছৰ দৰে এটা খুঁটিৰ দৰে মানে কি ঠানিটোক ছাপৰ্ট দি আছে। চাওক কিমান ডাঙৰ গাছডাল।
আৰু এইটো ইয়াত এটা মন্দিৰ আছে, ইয়াত শিৱলিংগ আছে। আৰু এইটো ইয়াত নতুনকৈ বনাই আছে, ইয়াত শিৱৰ মূৰ্তি আছে। আৰু এইটো যিটো মন্দিৰ দেখিছে এইটো হৈছে মূল মন্দিৰ, মানে ইয়াৰ মূল মন্দিৰ পুৰণি প্ৰথম মন্দিৰ এইটোৱে আছিল। তো গাইজ আমি গছডাল গোটেইখিনি ঘূৰি ফুৰি চালোঁ, আপোনালোককো দেখালোঁ। ভাল লাগিল আহি, বহুতখিনি ভাল লাগিল। আৰু আপোনালোকেও যোনে যোনে অহা নাই আহক, ইয়ালৈ আহক, চাওক গছডাল। পাঠশালা টাউনৰ পৰা 10 কিলোমিটাৰ মোটামুটি যাব পাৰে। আহি যাব ইয়াত চাব গছডাল। আমি ইয়াতে তলতে আছোঁ বৰ্তমান। আমি আৰু ইয়াৰ পৰা বিদায় ল'ম এতিয়া। ভাল লাগিল আহি আৰু ভাল লাগিল, বহুতখিনি ভাল লাগিল। গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল লাগিল বাকীখিনি কৈ দিব আৰু বাই বাই। তো বাই বাই।